আজি দেখিছানে দাড়ি কাটিলোঁ ওপৰত যেডাল চুলি আছিলে সেইডালো খুৰাইলোঁ এটা মই জনি চিন্স নহয় এতিয়া জনি চিন্স প্ৰ' মেক্স বনি গ'লোঁ বেয়া লাগিছে নেকি আৰু সেই ইগলিপ কৰাৰ কাৰণে বহুত ডাঙৰ এক্সিডেণ্ট হ'ব পাৰে হাই বৰুৱা ছোৱালী কি খবৰ পোৱা নাই ভাষাগুৰুসকলে ভাল সকলো সুখত আছে আৰু সকলোকে সুখী কৰি ৰাখিছে ইকো আহিছে ন মোৰ মাতটোত কিয় জানানে মই আছোঁ মোৰ নিজৰ জিমটোত অভিৰল ফিটনেছ ক্লাব এইটো মোৰ জিম হয় বহুতে দেখিছে আকৌ দেখাই দিছে এইফালে দেখিছে কিমান ধুনীয়া পোষ্টাৰ লগাই দিছে এইফালে লগাই থোৱা আছে আৰু পোষ্টাৰ লগোৱা আল্টিমেট ব্লগ এটা আহি আছে যিটো ব্লগে আপোনালোককো সহায় কৰিব যদি আপোনালোকে জিম খুলিব বিচাৰিছে অ'কে আজি ঘপককৈ মই ব্লগটো বনালোঁ কাৰণ বহুত ডাঙৰ ইনচিডেণ্ট এটা হৈছিলে মোৰ জিমৰ চ' মই কিবা এটা ক'বলৈ বিচাৰিছোঁ সেইকাৰণে ব্লগটো বনালোঁ তাৰমানে কি হ'ল গম পায়নে মই দেখাই আছোঁ ৰ'ব এই বেঞ্চখন দেখিছেনে এই বেঞ্চখনতে বহুত ডাঙৰ ইনচিডেণ্ট এটা হৈ গৈছিলে আৰু যিটো বস্তু মোৰ কেমেৰাত ৰেকৰ্ডিং হৈ গ'ল তাৰমানে মোৰ CC কেমেৰা লাগি আছে জিমত এইটো কেমেৰাত দেখিছেনে এই কেমেৰাটোত তাৰমানে ৰেকৰ্ডিং হৈ আছিলে মানে কি হ'ল কেছটো মোৰ ছিনিয়ৰ দাদা এজনে ইয়াত চেষ্ট প্ৰেছ এক্সাৰচাইজ কৰি আছিলে বেছি এটা ৱেইটো মৰা নাছিলে খুব বেছি 80 কেজিমান ব্ৰেঞ্চ প্ৰেছৰ এক্সাৰচাইজ কৰিছিলে কিন্তু ঘপককৈ বাৰডাল আহি তেওঁ বুকুত পৰি গ'ল বুজি পালে না আৰু তাতকৈ যদি বেছি ৱেইট লোৱা হ'লে তেওঁ চাগে বুজি পাইছে বহুত ডাঙৰ বিপদ হ'বও পাৰিলেহেঁতেন চ' সেইকাৰণে আজি মই ব্লগটো বনালোঁ আৰু ক্লিপটো মই এতিয়া আপোনালোকক দি দিম চাব আৰু ইয়াৰ জৰিয়তে এটা বস্তুৱে বুজাব বিচাৰিছোঁ যিসকল বিগিনাৰ্ছ ল'ৰা ছোৱালী আছে আৰু বিগিনাৰ্ছ বুলি ক'লে বেয়া নাপাবা তোমালোকে কাৰণ যেতিয়া মেট্ৰিক পাছ কৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰা বা ডিগ্ৰী পাছ কৰা তাৰপিছত বডি বনাবলৈ মন যায় আৰু সেই বডি বনাবলৈ মন যোৱাত সোনকালে বডি বনাওক বুলি ইগলিপ কৰা 100% আছে কথা যিটো অভিজ্ঞতা আছে আমাৰ আৰু সেই ইগলিপ কৰাৰ কাৰণে বহুত ডাঙৰ এক্সিডেণ্ট হ'ব পাৰে সেইকাৰণে তোমালোক ধুনীয়াও হ'ব পাৰে চ' বি কেয়াৰফুল সেইকাৰণে মই ক্লিপটো দিছোঁ যাতে তোমালোকেও ক্লিপটো চোৱা আৰু তোমালোকতকৈ ডাঙৰসকলেও ক্লিপটো চাই পেলাই বুজি পায় যে তুমি ছিনিয়ৰ হ'লেও কিছুমান বস্তু ধ্যান দিবই লাগিব সেইকাৰণে মই আজি ব্লগটো বনালোঁ অ'কে তেনেহ'লে ক্লিপটো দিছোঁ আৰু চাই কেনেকুৱা পালা জনাবা কিন্তু কমেণ্ট কৰিবা আৰু এটা কথা আছে আজি দেখিছানে দাড়ি কাটিলোঁ ওপৰত যেডাল চুলি আছিলে সেইডালো খুৰাইলোঁ এতিয়া মই জনি চিন্স নহয় এতিয়া জনি চিন্স প্ৰ' মেক্স বনি গ'লোঁ বেয়া লাগিছে নেকি আৰু মই যে জমনিবোৰ কৰি থাকোঁ ভাল লাগে না বাৰু প্লিজ কমেণ্ট কৰিবা দেই এয়া চোৱা নাই অ'কে ক্লিপটো লগাই দিছোঁ চোৱা বি কেয়াৰফুল হাই এভৰিৱান ক্লিপছটো দিলোঁ চালা নহয় আৰু ক্লিপছটো চাই যদি কিবা এটা হ'লেও বুজি পাইছা তেনেহ'লে থেংকছ এ লট অ'কে একদম চুটি ব্লগ এটা বনালোঁ এটা ইনফৰমেশ্যন ব্লগ বনালোঁ আৰু ব্লগটো চাই যদি ভাল পাইছা তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ বাই বাই